সো নমস্কাৰ সকলোকে মই জগত আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। সো আজি আমি যাবলৈ ওলাইছোঁ এয়া লখিমপুৰ ষ্টেচন ওলাইছোঁ ৰঙিয়ালৈকে টিকেট লৈছোঁ। তাৰপিছত আকৌ কলৈ যামগৈ ঠিক নাই, য'লৈ যাম ভিডিঅ'টো দেখুৱাম, শেষলৈকে ভিডিঅ'টো চাই থাকিব। সেয়াই ভিডিঅ'টো শেষলৈকে চাব, ক'ত যাম কি কৰিম আৰু চব দেখুৱাম আৰু কি কথা আছে। ঠিক আছে, শেষলৈকে চাম ভিডিঅ'টো। कुछ ही समय में प्लेटफॉर्म क्रमांक 1 पर आ रही है। अनुग्रह करी मन करिब। गाड़ी संख्या 1561 नामनिमुआ मुरखং सिलेक्स गुवाहाटी लाचित एक्सप्रेस 1 নম্বৰ প্লেটফৰ্মত কিছু সময়ৰ ভিতৰত আহি আছে। আৰু এয়া বাইদেউ যেনেকৈ কৈছে তেনেকৈ ট্ৰেইনখন আহি পালেহি। ট্ৰেইনত উঠোঁ, কি কৰোঁ চাওঁ। ঐ ট্ৰেইন মোলৈ ৰ কথা ৰাজা টিকেট চিকেট লৈ পূৰা উঠি লৈ ক'ব নোৱাৰে আৰু একদম পূৰা। আৰু এইটো ৰাজা পূৰা টপা মূৰটো লুকুৱাত ব্যস্ত। টপা মূৰটো বহুত ঠাণ্ডা যিহেতু, আৰু গোটেই ৰাতিটো ওপৰতে ফেন দুখন কিনো হ'ল নাজানো, গোটেই ৰাতিটো ফেন দুখন চলি থাকিলে এই ঠাণ্ডাখনত। সেইটো কাৰণে ৰাজাই টপা চপা লুকুৱাই লৈ টিপ টপত ওলাইছে আৰু এইপিনে মোলৈ দেখিছে আৰু যি ঠাণ্ডা, আৰু মায়ে চাউল এখন দি পঠিয়ালে বুলিয়ে বাচিলোঁ, নহ'লে আজি ঠাণ্ডাত মৰিলেও হৈছে। আৰু এইপিনে ৰাতিপুৱাই হ'ল, আহি পিনি নামিলোঁ ট্ৰেইনৰ পৰা। লগত অহা লগ পোৱা গোটেইকেইটাকে বাই বাই ক'লোঁ আৰু তাৰপৰা এই ট্ৰেইনৰ নামিব ল'লোঁ আমি এই ৰঙিয়া। বৰ ধুনীয়া পৰিৱেশ এটা দেখিলোঁ ৰঙিয়া। আৰু এইপিনে ৰঙিয়া ষ্টেচনত নামি লৈ ক'লৈ যাম কি কৰিম একো ধৰিবই পৰা নাই। ষ্টেচনত জাষ্ট নামি পালোহি আৰু ক'লৈ যাওঁ কি কৰোঁ। প্ৰথম আহিছোঁতো নতুনকৈ, অকলে প্ৰথম আহিছোঁ তাকে চাওঁ ক'লৈ যাব পাৰি। আৰু এইপিনে ৰাতিপুৱা বেলি ওলোৱা চাই আমি বৰ এটা সুন্দৰ পৰিৱেশৰ মাজে মাজে ৰাজা আৰু মই গৈ আছোঁ। চাওঁ কোনপিনেদি কি কৰি নামি ওলাব পৰা হয়, তাকে গৈ আছোঁ। আৰু এইপিনেতো নিজে চলি থকা খটখটি এইবিলাকত উঠি মেলি পোৱা নাই বিশেষকৈ, তাকে ৰাজাই এইপিনেদি যাওঁ বুলি ক'লে, কিন্তু এইটো বন্ধ হয়। এইপিনে খাবলৈ নাপায়, শিয়ালে টেঙা আঙুৰ বুলি কোৱাৰ দৰে আমিও এইপিনেদি গৈ টিপটপ ঘূৰি আহিবলগীয়া হ'ল। সেইটো বেয়া বুলি কৈ ভাল খটখটিৰে যাম বুলি। লুক এট দ্য ভিউ গাইছ। এয়া ৰঙিয়া পালোহি। তাৰপৰা এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট যাওঁ বাহিৰত চাৰিআলি। কি হয় টমটম বাছ চাছ কি পাওঁ তাকে লওঁ, যাওঁ আৰু বাহিৰত চাৰিআলি গৈ তাৰপৰা আকৌ ক'ত যাম চাম। ঠিক আছে, চাই থাকক ভিডিঅ'। এয়া ষ্টেচনৰ পৰা অলপ টমটমে আহি মেলি বাছত উঠিলোঁ ফাইনেলি। এতিয়া গৈ আছোঁ আমি বাহিৰতে চাৰিআলি। ত' কিবা এটা ৰানিং হৈ যোৱা যেন নালাগিলে। এইটো এনেকৈ চাৰিআলি বাছ গ'ল, বাই বাই। এখন কুঁৱলী পৰিছে নেকি? একোৱে নেদেখি কুঁৱলীৰ পৰা বাহিৰতে চাৰিআলি নে পাঁচআলি নে ক'ত পালোহি আমি এতিয়া ক'লৈ যাব লাগিব ফোন কৰ। আৰু এইপিনে ৰাজাই লগালে ফোন, তাৰপৰা ক'লৈ যাব লাগে কি কথা জানিব লাগিবতো। ফোন কৰিবলৈ ক'লোঁ দাদা এজনক, দাদা ঘৰলৈ যাম আমি। তাক ফোন কৰিছে ৰাজাই। এয়া মংগলদৈ ছাইডত আকৌ এইপিনে কোৱা হ'ল মংগলদৈ ছাইডত পিনে গাড়ীত উঠিবলৈ। গাড়ীত উঠি আমি আহি পালোহি। নাম কিন্তু মজা। এইপিনে জেগাডোখৰ নাম হ'ল ডুমুনিচুক, জুবিন দাৰ লাইভ প্ৰগ্ৰেম। আৰু এইবিলাক বেনাৰ চেনাৰবিলাক পঢ়ি চাহ তাহ খাই আমি আহিলোঁ, দাদাজনক লগ পালোঁ। আৰু এইপিনে মানুহজন কিন্তু অচিনাকি যেন নালাগিলেই, সদায় যেন বহুত আগৰ পৰা চিনি পাওঁ তেনেকুৱা লাগিলে তেওঁৰ লগত আহি। আৰু এইপিনে আহি মেলি দাদাহঁতৰ ঘৰ, আৰু ঘৰটো প্ৰায় আপোনাৰ এই অসমীয়া চিনেমাবিলাকত যে দেখুৱাই থাকে তেনেকুৱা টাইপৰ ঘৰটো, মানে বহুত ধুনীয়া শ্বুটিং কৰিব পৰা টাইপৰ ঘৰ। তাকে আহি পিনি আমি এয়া জুই ফুৱাওঁ বুলি ওলাই আহিলোঁ। এইপিনে আপোনাৰ ঠাণ্ডাটো আমাৰ তাতকৈ বহুত বেছি যেন মই অনুভৱ কৰিলোঁ, মানে বহুত বেছি যেন পালোঁ। এইপিনে গাহৰি ছাগলী গৰু চব থাকে। এয়া দাদা এওঁলোকৰ ঘৰতে থাকিলোঁ মানে ভাত চাত খোৱা মেলা ইয়াতে হ'ল। বাকী দাদা এটা ইউটিউব চেনেল আছে, বৰ ধুনীয়া বনাই ব্লগ। মোৰ ইউটিউব চেনেলটো হৈছে ডেকাজ ব্লগি। তো যদি আপোনালোকে লিংক বিচাৰে তেতিয়াহ'লে মই তাৰ ডেছক্ৰিপশ্যনত ক'ম বাৰু, আৰু চাব আপোনালোকে। আৰু এই ল'ৰাটো খুবেই ভাল আৰু খুব মৰমীয়াল, ইউটিউবত পাই কিনে খুবেই ভাল লাগে, বহুত ফ্ৰেণ্ডলি ল'ৰা, বহুত ফ্ৰেণ্ডলি হয়। আৰু কি ক'ম আৰু বঢ়িয়া। এয়া আমি খাওঁ, আমি এনজয় কৰি আছোঁ চবৰে লগত। এতিয়া ভাঙা চিঙা ঘৰ আৰু বুজিছে নাই। ঠিক আছে, আমি খাই লওঁ। আৰু এইপিনে দাদাহঁতক বাই চাই কৰি খাই বৈ একেবাৰে আমি ওলালোঁ গুৱাহাটীৰ অভিমুখে। চিটি বাছত উঠিলোঁ। আৰু এইপিনে দুখনমান বাছ চলাই পিনি আমি আহি পালোঁ ফাইনেলি খানাপাৰা। এইপিনে পূৰা দেখিলোঁ গাড়ী ঠেলি থকা, আহি পিনি খানাপাৰা এতিয়া। আৰু ইয়াতে থাকে ৰাজাৰ দুজন লগৰ। আৰু খানাপাৰাৰ পৰা অলপ আগত যাব লাগে, ক'লৈ যাব লাগে চাওঁ, তাকে ফোন কৰিছে ৰাজাই।
খানাপাৰা আৰু ইপিনে অলপ ৰখিলোঁ চালোঁ ট্ৰেফিক ওলাতে পুৰা গাড়ী মটৰ পুৰা ইপিনে যায় ৰ'ডখনত ৰৈ তাকে কৰি থকা দেখিলোঁ আমি বহুত সময় চালোঁ তাৰপিছত আকৌ এখন বাছত উঠি চিটি বাছত উঠি আমি পালোহি ডাউনটাউন হস্পিটেলৰ ছাইডত ডাউনটাউন হস্পিটেলৰ ফ্ৰণ্টতে তাৰপিছত আকৌ লগৰকেইটালৈ ফোন কৰা হ'ল সিহঁতি ক'লে আৰু অলপ আহিব লাগিব ৰিক্সা এখন লৈ লওঁ সেয়া ৰিক্সা এখন লৈ পিনি জাষ্ট এয়া আহি আছোঁ আৰু ইয়াৰ ৰিক্সাবিলাকত কোনো পেডেল মাৰা চিষ্টেম নাই বেটেৰী আমাৰ তাত যেনেকৈ টমটম ইয়াত ৰিক্সা আমি ফাইনেলি আহি ৰুমত পাই পিনি এয়া সন্ধিয়া ওলাই আহিলোঁ পকৰি ঘুগুনি খাবলৈ পকৰি আলু চপ কিবা কিবি এইবিলাক বহুত ওলাইছে তাকে বোলো চাওঁ খাওঁ আৰু এইপিনে খাই বৈ আহি পিনি লগতো ৰুমলৈ আহিলোঁ সি পূৰা এইপিনে পূৰা মাংস বনোৱাত ব্যস্ত গাহৰি আৰু লাই শাক তাকে সেইটো খালোঁ খাই বৈ আৰু বহুত দিনৰ মূৰত লগ পোৱাৰ কাৰণে লগৰকেইটাৰ লগত ৰাতি অকণমান ধেমালি কৰিলোঁ আৰু ভিডিঅ'ত দেখুৱাব নোৱাৰা কিছুমান ধেমালি আৰু এয়া ৰাতিপুৱা বহুত দেৰিয়ে হ'ল ৰাতিপুৱা দৃশ্য বৰ ধুনীয়াকৈ দৃশ্য এটা চালোঁ ব্ৰাছ কৰি দিনটো এয়া ইফালে সিফালে গৈ মেলি কটাই মেলি আৰু সন্ধিয়া আমি ৰেপিড' লৈ এয়া ষ্টেচনলৈ বুলি ৰেপিড'ত উঠিলোঁ ৰাজা বেলেগকৈ আহিছে মই বেলেগকৈ ৰেপিড'ত গৈ টিকেট বিচাৰিবলগীয়া আছে বহুত সময় হৈ গ'ল 7:50 দি হৈ গ'ল 9টা বজাত ট্ৰেইন আছে টিকেট নাই জেনেৰেলৰ এতিয়া বিচাৰিবলগীয়া আছে আৰু এইপিনে ৰাজা ঠেলা হেঁচা খাই টিকেট দুটা আনিলে যেনে টিকেট দুটা আনি ৰাজা পূৰা ঘৰলৈ যাবলৈ পাই তাক স্কুটিত ক'ব নোৱাৰা হৈছে তেনে সেই লখিমপুৰ উত্তৰ লখিমপুৰ নৰ্থ লখিমপুৰ ফাইনেলি লখিমপুৰ এই ওলালোঁ ঠাণ্ডা আহি নিজৰ ফিল্ড এটা লাগিছে লখিমপুৰ সোমাই পিনি আৰু নিজৰ চহৰ নিজৰ জেগাৰ এটা ফিলেই বেলেগ এটা ততকৈ আহি পালোহি এতিয়া নিজৰ জেগা লাগিছে এনেই বাহিৰত ঘূৰি এইকেইদিন চাহ তাহ একাপ খাই লওঁ টোপনিটো ভাঙি লৈ গোটেই ৰাতি টোপনি ক্ষতি কৰি লাল চাহ কাপ খোৱা যি সোৱাদ তাকে সেইটোৱে বেলেগ আৰু এয়া আমি ষ্টেচনৰ পৰা ওলাই আহিলোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বৰ বেছি দীঘলীয়াকৈ দেখুওৱা নাই শ্বৰ্টকৈ যিমানখিনি পাওঁ দেখুৱালোঁ আৰু ভিডিঅ'টো এনেদৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ এণ্ড থেংক ইউ ফৰ ৱাচিং লাভ ইউ অল বাই বাই